महामारी कभिड-19 नि गिख्रंथाव समाव गावनि जिउखौ बावसोमना हाबा मावनाय बासुगावनि मिनि PHC नि देहा फाहामसालियाव कन्ट्रेक्चुएल हिसाबै मावनाय मुस्रिमा रेबा रयनि न'आव आसामनि केबिनेट आरो चिरां जिल्लानि गार्जेन मन्थ्रि उरखावगोरा ब्रह्म लोगोसे MLA जयन्त बसुमतारी मोनहा दावबायहैदों। मख'नो गोनांदि बिथांनि हाबा मावनायनि थाखाय दिनै चिरां जिल्लानिफ्राय 75थि उदांस्रि सान फालिनायाव मान बान्था बावो। रन्जन दैमारिखौ जोबथेसालिनिफ्राय बख'नो कर्टनिफ्राय बेल मोननांगोन आरो बेखौ सोरखारा मावगासिनो दं होननानैबो उरखावगोरा ब्रह्मआ खौरांगिरिनि सिगाङाव फोरमायबावदों। रन्जन दैमारी एतिया माने जेলত আছে ঠিক এইটোতো গভৰ্ণমেণ্টেও মানিছে আৰু সবে জানে আৰু ইয়াৰ এটা আইনী প্ৰক্ৰিয়া আছে। হাইকোৰ্টত এটা কেছ চলি আছে। এইটো প্ৰতিবাদ কৰাটো মই অন্যায় বা বেয়া বুলি কোৱা নাই। তেওঁলোকে যেটো প্ৰতিবাদ কৰি আছে এইটো কৰিব স্বাভাৱিকভাৱে। তাৰ কাৰণে এটা জনগণৰ ৰাইজৰ মাজত কোনোবা যে ওলাই আহিছে তাৰ কাৰণে ক'বৰ কাৰণে, কিন্তু চৰকাৰ সহানুভূতিৰে ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই আনি এই শান্তি প্ৰক্ৰিয়াত সামিল কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰৰ তৰফৰ পৰা এতিয়া কৰি আছে। কাৰণ এইটো বেল হ'ব লাগিব হাইকোৰ্টত, আৰু বেলত অসম চৰকাৰ আৰু অবজেকশ্যন নকৰে। অবজেকশ্যন নকৰিলে তাৰমানে বেলটো হৈ যাব লাগে, কিন্তু এইটো এটা আইনী প্ৰক্ৰিয়া, আইনৰ মাজতে এইটো হ'ব লাগিব। কিন্তু ৰাজনীতি অন্য বিষয়। ইয়াক লৈ পেলাই কোনোবা যদি ৰাজনীতি কৰিব বিচাৰিছে এওঁলোকে কৰিব পাৰে, কিন্তু ৰাজনীতি কৰিলেও এইটো আইনৰ প্ৰক্ৰিয়াৰ মাজেদি হ'ব। আৰু বৰ্তমান চৰকাৰ সম্পূৰ্ণভাৱে চিম্পেথেটিকেলি সহানুভূতিৰে আৰু এইটো কৰণীয় দায়িত্ব হিচাপে বৰ্তমান চৰকাৰে হাতত লৈছে। ছাৰ আহি ভালে লাগে আৰু এই কোভিডৰ আমি ডিউটি কৰি ছাৰে আহি আজি যিখিনি সন্মান কৰিলে ভালে লাগিছে। আৰু ডিষ্ট্ৰিক্টৰ পৰা যে মোক আজি চিলেকশ্যন কৰিছে ইমান হেৰি কৰাৰ পিছতো তো ভাল পাইছোঁ। আৰু আমি NSMত কৰি আছোঁ, ছাৰক ৰিকুৱেষ্ট কৰিম যাতে আমাৰ ফালে অলপ চাই। আমি আজি 12 বছৰ ৰানিং চলি আছে, NRSমতে কৰি আছোঁ। আমাৰো যাতে মানে অলপ ৰেগুলাৰ কাৰণে চেষ্টা কৰে ছাৰ। আমিতো যেতিয়া মেগা কেম্পিং হৈছিল তেতিয়া আমি ৰাতি 10টা 10:30লৈকে দুটাৰ পৰা 10:30লৈকে কৰিছোঁ। তেতিয়া আমাৰ বহুত তাতে বহুত প্ৰব্লেমো হৈছিল, লাইন নাছিল। কেতিয়াবা আমি মোবাইলৰ হেৰি দি মোবাইল টৰ্চ লাইট জ্বলাই আমি কাম কৰিব লগাত কৰিছিল। বহুত কষ্ট হৈছিল। চৰকাৰৰ পৰাতো সহায় পাইছোঁ, তথাপিও আৰু মানে যিখিনি হেৰি কৰিছোঁ কষ্ট কৰিছোঁ হেৰি হৈছে সেইখিনি আৰু। আপুনি কি নাম আছিল আপোনাৰ নাম? মোৰ নাম ৰেবা ৰয়।